আপোনালোকৰ বাবে লৈ আহিছো এই কেইখন কিতাপ যি কেইখন আমাৰ নৱপ্ৰজন্মৰ লগতে আমি ডাঙৰ মানুহেও পঢ়িব পাৰো আৰু যথেষ্টখিনি কথা জানিব পাৰো যিখিনিক আমি অনুবাদ সাহিত্য বুলিও ক'ব পাৰো তো তেতিয়া হলে বলকচোন আমি আজিৰ কিতাপখিনিৰ বিষয়ে অলপ জানো কিন্তু প্ৰথমে জানিব লাগিব কালজয়ী সাহিত্যনো কি আমাৰ অসমীয়া প্ৰায় পাঠকেই কালজয়ী সাহিত্যৰ কথা নাজানে আৰু বহুত সংখ্যকেই কালজয়ী সাহিত্যখিনিৰ কথা জানে তেতিয়া হলে মই আপোনালোকক কওঁ যে 1999 পৰা 2020 চনৰ ভিতৰত গুৱাহাটীৰ শৰাইঘাট প্ৰকাশনে কালজয়ী সাহিত্য নামেৰে এলানি পুথি প্ৰকাশ কৰিছিল এই সিৰিজটোত পৃথিৱীৰ 100খন বিখ্যাত পুথিৰ অনুবাদ প্ৰকাশ কৰা হৈছিল এই পুথিসমূহ শিশু আৰু ডাঙৰ সকলৰ উপযোগীকৈ প্ৰস্তুত কৰা হৈছিল এই এলানি পুথিৰ সম্পাদকৰ দায়িত্বত দীনেশ চন্দ্ৰ গোস্বামীক দিয়া হৈছিল আৰু পাঠকৰ আগ্ৰহৰ বাবে তেখেতে ইমানখিনি 100খন বিশেষকৈ কালজয়ী সাহিত্যৰ পুথিসমূহ উলিয়ালে আমাৰ পাঠকসকলে দেখিব যে ইয়াৰ চৰিত্ৰবোৰ বেলেগ বেলেগ কাহিনী বেলেগ বেলেগ সমাজ পৰিৱেশ সকলো বৰ বেলেগ কিন্তু তাৰ মাজতে তেখেতসকলৰ মনৰ লগত মিলি যোৱা চিনাকি লগা বহু কথা বহু ঘটনা তেখেতসকলে বিচাৰি পাব সেইবাবে এই চৰিত্ৰবোৰৰ সুখত তেখেত সকলো সুখী হ'ব আৰু দুখতো সুখী হ'ব বয়স্ক শিশু আৰু কিশোৰীসকলৰ কথা মনত ৰাখি এই কালজয়ী সাহিত্যসমূহ আমাৰ অসমীয়া সাহিত্যত অনুবাদ কৰা হৈছিল কালজয়ী সাহিত্যসমূহত 100খন গ্ৰন্থ আছে বা গ্ৰন্থ অনুবাদ কৰা হৈছে শিশুসকলৰ বাবে বিশেষকৈ উপযোগী আমাৰ শিশুসকলে পঢ়িব পাৰে কৈশোৰ উপযোগী আৰু মোৰ তাত মাত্ৰ 5খনহে আছে বেলেগ পঢ়িছো যদিও মানে এতিয়া সংগ্ৰহ মোৰ তাত 5খনহে আছে সেই 5খনৰ বিষয়ে ক'ম এই 5খন পঢ়িলেও আপোনালোকে যথেষ্টখিনি কালজয়ী সাহিত্যৰ কথা জানিব পাৰিব আৰু কালজয়ী সাহিত্য কি হয়তো আপোনালোকে এতিয়ালৈকে গম পোৱা নাছিলে মোৰ ভিডিঅ জৰিয়তে আপোনালোকে এতিয়া গম পালে এতিয়া তাৰে মই 5খন কিতাপ আপোনালোকৰ জনাম আৰু ইয়াৰ এটা খুব ভাল পজিটিভ সাইড হৈছে এই কিতাপ কেইখনৰ যে দাম 200 টকাৰ তলত প্ৰায়বোৰ কিতাপেই 200 টকাৰ তলত 80 টকা 55 টকা এনেকুৱা হয় তো মানে কিনিবলৈ আমাৰ সহজ আৰু এনেকুৱা ধৰণৰ কিতাপবোৰ আপোনালোকে গিফ্ট দিবলৈ ব্যৱহাৰ কৰিব পাৰে তো এইবোৰে মানে আমাৰ সাহিত্যৰ দিশখনলৈ দুখো জাগুৱাই যোৱাত যথেষ্টখিনি সহায় কৰে কালজয়ী সাহিত্যৰ আজি মই ক'ব লগা আপোনালোকৰ প্ৰথমখন গ্ৰন্থ হৈছে এইখন সৰু আইটিহঁত লুইজা মেই এলকট আৰু এইখনৰ দাম মাত্ৰ 60 টকা আৰু প্ৰকাশনটো কৈছে শৰাইঘাট প্ৰকাশন আৰু অনুবাদ কৰিছে ভুৱনেশ্বৰ চহৰীয়াই এইখন হৈছে মেগ জু বেথ আৰু এমি নামৰ 4গৰাকী ছোৱালীৰ ডাঙৰ হৈ অহাৰ লগে লগে যিখিনি ঘটনা ঘটিছিল সেই ঘটনাবিলাকৰ বিষয়ে ইয়াত ধুনীয়াকৈ লিখি উলিয়াইছে যাক আমিও আমাৰ জীৱনৰ লগত ৰিলেট কৰিব পাৰোঁ এই ধৰি লওক দেউতাক যুদ্ধৰ পৰা ঘূৰি অহা কোনোবা এজনীৰ বহি এখন পুৰি যোৱা এমিৰ নাচৰ কথা এনেকুৱা ধুনীয়া ধুনীয়া কথাবোৰ মানে আমি ইয়াত মেগৰ নাচৰ কথা আৰু এমিৰ স্কুলত হোৱা শাস্তি এইবোৰ যে বেথৰ টান নৰিয়া আৰু কিমান যে কত ঘটনা আমি এই কালজয়ী সাহিত্যসমূহত পঢ়িব পাৰোঁ আৰু এই সৰু আইটিহঁতখন পঢ়িলে মানে খুব ভাল লাগে আমি নিজৰ লগত 4জনী বাই ভনীৰ টাইপত কথাবোৰ আমি ৰিলেট কৰিব পাৰোঁ ইয়াৰ পাছৰখন হৈছে বেনহুৰ লিউ ওয়ালেছৰ বেনহুৰ অনুবাদ অপৰাজিতা বৰকাকতিয়ে কৰিছে এইখনৰ দাম মাত্ৰ 75 টকা সেইটো আৰু এটা ভাল লগা কথা আৰু এইখনত আমি প্ৰথম শতিকাৰ কাহিনী ইহুদি সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান সুন্দৰ সুঠাম ডেকা জুহাদ বেনহুৰ ঘটনাক্ৰমে ৰাজৰোষত পৰে এই কথাত তেওঁৰ বাল্যবন্ধু মুছালৰো হাত আছিল বেনহুৰ দাসত্ব আৰু কঠোৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হয় আৰু তেওঁৰ মাক ভনীয়েককো কাৰাগাৰত ৰাখে সৌভাগ্যক্ৰমে তেওঁ যীশু খ্ৰীষ্টৰ কৃপা লাভ কৰে আৰু ঘটনাক্ৰমে বেনহুৰ দাসত্ব আৰু শাস্তিৰ পৰা মুক্ত হৈ সুদক্ষ ছোৱাৰী হৈ পৰে তেওঁৰ জীৱনধাৰাও ক্ৰমে উন্নত হৈ গৈ থাকে পাছত যীশুৰ অন্তিম অৱস্থাৰ বিৰল সান্নিধ্যৰ বলত তেওঁ প্ৰতিশোধৰ ইচ্ছা নোহোৱা হৈ তেওঁ দয়াশীল আৰু ক্ষমাশীল হৈ এক আদৰ্শ ব্যক্তি হৈ পৰে আৰু শেষত সুখ শান্তিৰে জীৱন পালন কৰেনে তেওঁৰ কি হ'ল এইকেইটা কথা আপোনালোকে কিতাপখন গ্ৰন্থখন হৈছে সময়যন্ত্ৰ H.G. ৱেলছৰ দ্য টাইম মেচিনৰ অনুবাদ ক্ষীৰধৰ বৰুৱা এইখনৰ দামও মাত্ৰ 60 টকা তো এইখন কিতাপৰ বিষয়ে যদি মই আপোনালোকক ক'বলৈ যাওঁ তেতিয়াহ'লে দিক বেগ প্ৰস্থ এই তিনিটা
মাত্ৰাকে মানুহে সদায় গ্ৰহণ কৰি আহিছে এই তিনি দিশতে গতি কৰিব পাৰি বুলি মানুহে মানি আহিছে কিন্তু এগৰাকী ডেকা বিজ্ঞানী নিশ্চিত হ'ল যে চতুৰ্থ মাত্ৰাও কিবা এটা আছে সেইটো হৈছে সময় আৰু এই সময়ৰ দিশতো মানুহে গতি কৰিব পাৰে ফলত মানুহে কালিৰ দিনটো যেনেকৈ চাই আহিব পাৰে কাইলৈৰ দিনটো তেনেকৈ চাই আহিব পাৰে মানুহে অতীতলৈ গৈ আহিব পাৰে ভৱিষ্যতলৈ গৈ আহিব পাৰে আমি ভ্ৰমণ কৰিব পাৰোঁ বুলি কৈছে তেওঁৰ গুণমুগ্ধ আৰু বিৰোধী বন্ধুসকলেও স্তম্ভিত কৰি বিজ্ঞানীজনে তেওঁৰ এই অদ্ভুত যন্ত্ৰটো আৱিষ্কাৰ কৰি ভ্ৰমণ কৰি উভতি আহিছিল তাত তেওঁ লগ পোৱা সৰু সৰু মানুহবোৰ বান্দৰৰ দৰে প্ৰাণীবোৰ আৰু সেই কণমানি মৰম লগা গাভৰু উইনা এইবোৰ বাৰু আচলনে নে কি শেষত সময় পৰ্যবাকৰ কি হ'ল নিশ্চয়কৈ আমি পঢ়িলে গম পাম পাছৰখন হৈছে এইখন আৰবীয় নিশাৰ একুকী সাধু এন্ড্ৰু লেং সম্পাদিত ট্ৰেইলছ ফ্ৰম দি আৰবিয়ান নাইটছৰ পৰা অনুবাদ কৰিছে ইয়াৰ অনুবাদক হৈছে মীৰা গোস্বামী ইয়াৰ দাম মাত্ৰ 85 টকা তাৰ পাছতে মই আপোনালোকক কওঁ যে অতি মৰমৰ ৰাণীয়ে যেতিয়া ৰজাৰ বিশ্বাস ভংগ কৰিছিলে তেতিয়া ৰজাই খঙতে একোজনী যুৱতীক বিয়া কৰাই প্ৰতিদিন ৰাতিপুৱাই তাইক মৃত্যুদণ্ড দিছিলে এই ব্যৱস্থা বন্ধ কৰিবলৈ উজিৰৰ জীয়েকে বুদ্ধিমতী চেহেৰজাদে ৰজাক বিয়া কৰালে আৰু লগত লৈ অহা ভনীয়েকৰ দিনাৰ যাদেক সাধু কোৱাৰ চলেৰে প্ৰতি নিশা ৰজাৰ আগত সাধু কোৱা আৰম্ভ কৰিলে কিন্তু সাধুবোৰ এনে যে এটা সাধুৱে আন এটা সাধুৰ আত উলিয়াই দিয়ে তদুপৰি সাধুবোৰ আছিল অতীতৰ দিনৰ ৰাণী ৰাজকুমাৰী ৰাজকুমাৰ যাদুগৰ সদাগৰ দৰ্জী নাপিত দৈত্য আৰু জিনৰ মায়াবী আৰু মোহনীয় কাহিনী আত্মনিচিগা এই সাধুবোৰ শেষলৈ শুনিবলৈ ৰজাই ইচ্ছা কৰাৰ ফলত ইটোৰ পিছৰ হিতুকৈ 1000 এটা নিশা পাৰ হৈ গ'ল আৰু শিশুসকলৰতো কথাই নাই ডাঙৰে পঢ়িলেও এইখন কিতাপ এৰিব নোৱাৰে চৰখন হৈছে শ্বাৰ্লক হোমছৰ ৰহস্য কাহিনী 2 আৰ্থাৰ কনান ডাইলৰ শ্বাৰ্লক হোমছৰ ৰহস্য কাহিনীৰ অনুবাদ শুনেশ্বৰ শৰ্মা আৰু এইখনৰ দামো মাত্ৰ 60 টকা আৰু 60 টকাতে পায় এখন কিতাপ কিমান সুন্দৰ কওকচোন আপোনালোকে তো এইখনৰ বিষয়ে যদি মই ক'বলৈ যাওঁ শ্বাৰ্লক হোমছৰ ৰহস্য উদ্ঘাটনৰ শক্তি আৰু পদ্ধতি দেখে যদি কোনোবা আটাইতকৈ বেছি বিস্ময়ভূত হৈছে তেনেহলে সেইজন হৈছে হোমছৰ অতি অন্তৰংগ বন্ধু আৰু বহুতো কেছত সহযোগী ডক্টৰ ওৱাটছন মোৰ জীৱনত কেতিয়াও এনে ঘটা বা দৃশ্য দেখা নাছিলোঁ পিঞ্জৰে ঘহি দিয়াৰ ফলত মানুহজনৰ মুখমণ্ডলৰ পৰা গছৰ বাকলি এৰাই অহাৰ দৰে এটা তৰপ এৰাই আহিল লগতে নাইকিয়া হ'ল এটা ভয়ানক আৰু দীঘলীয়া ক্ষত চিহ্ন মুখবোৰলৈ বা মুখখনলৈ এক তাচ্ছিল্যসূচক হাঁহি দিয়া সেইজন ভেঙুৰা উঠুক তেনেহ'লে আচলতে মানুহজন কোন শ্বাৰ্লক হোমছে এই ৰহস্যৰ সমাধান কেনেকৈ কৰিছে আপোনালোকে এইখন কিতাপত পঢ়িবলৈ পাব কিন্তু মই আপোনালোকক জনাবলৈ পাই সুখী হৈছে যে মোৰ চেনেলটোৰ যদি জয়েন অপশ্যনত গৈ আপোনালোকে 89 আৰু 199 ৰ ভিতৰত যদি কোনোবা এটা মানে মান্থলি মেম্বাৰশ্বিপ লয় তেতিয়াহ'লে এটা মাহত আপোনালোকে মানে 4টা ভিডিঅ' পাব বিশেষকৈ সেই জয়েন হোৱা মেম্বাৰসকলে তাত আপোনালোকে লাইফত ল অফ এট্ৰেকশ্যন কেনেকৈ ইউজ কৰিব লাগে সেই বিষয়ে আপোনালোকক কিতাপৰ আধাৰত বুজোৱা হ'ব আৰু হয়তো নহ'লে আপোনালোকক অসমীয়া ব্যাকৰণৰ কথা মানে টিউচন আকাৰে লোৱা হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই টিউচন আকাৰে ল'ব বিচাৰে তেতিয়াহ'লে পলম নকৰি জয়েন অপশ্যনত গৈ জয়েন হ'ব আৰু নতুন বহুত ধুনীয়া কিতাপ আপোনালোকৰ ওচৰলৈ আনি আছোঁ আৰু ৰিকুৱেষ্টৰ কিতাপবোৰো আনিবলৈ চেষ্টা কৰিছোঁ তেতিয়াহ'লে পলম নকৰি মই মৃদুস্মিতাই আজি মোৰ চেনেলৰ পৰা বিদায় মাগিছোঁ নমস্কাৰ ধন্যবাদ